নমস্কাৰ বন্ধুসকল, মই আজি আপোনাৰ এটা নতুন এপছৰ বিষয়ে ক'ব বিচাৰিছোঁ। ওৱানেট বুলি নতুন এটা এপছ ওলাইছে, সেইটোৰ পৰা প্ৰত্যেক দিনাখনে নিজে মান্থলি এক্সপেক্ট কৰা পৰা পইচাটো পায়। সদায় ৰাতি 12টা বজাত পইচাটো সোমায়। খালি আপোনালোকে এটাই কাম কৰিব লাগে, 6জন মানুহক আপুনি ৰেফাৰ কৰিব লাগে। তাৰপৰা সেই 6জনক আৰু আগলৈ ৰেফাৰ কৰিবলৈ ক'ব লাগে। প্ৰত্যেক এজন আপুনি নিজে কৰা মানুহৰ পৰা 4 টকাকৈ পোৱা যায়। গতিকে আপুনি 6জন মানুহক দিলে 24 টকা হয়। গতিকে সেইটো হিচাপত এতিয়া বস্তুটো মই আপোনালোকক কেনেকৈ কৰিব লাগে সেই বিষয়ে জনাম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে প্লে ষ্ট'ৰত যাব। এনেকৈ প্লে ষ্ট'ৰটো খুলিব। ইয়াৰ ওপৰত চাৰ্চ দিব ONEAD ওৱানেট। এইটো ওপৰতে আহিব। ওৱানেটটো এনেকৈ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এতিয়া মোৰ বৰ্তমান সেইটো এপছটো ইনষ্টল হৈ আছে কাৰণে ইয়াত আপডেটহে দেখুৱাই আছে। এনেই আপোনালোকৰ ইনষ্টল বুলি দেখুৱাব। ইয়াত ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত আপোনাৰ ফ'ল' কৰিব, যেনেকৈ যি দিবলৈ দিয়ে, এলাও কিবাকিবি এইখিনি কৰি হেৰি কৰিব। তাৰপিছত প্ৰথম জইনিঙৰ পিছতে আপোনালোকক 3 টকা 50 পইচা দেখুৱাব এপছটোৰ পৰা। এতিয়া মোৰ নিজৰ এপছটো মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ ওলায়। এইটো মোৰ নিজৰ এপছ। এইটো মোৰ ৰেফাৰ কোড হ'ল এইটো 98XJBFEG। আপোনালোকে এইটো ইউজ কৰিব পাৰে। ইনষ্টল কৰাৰ সময়ত এটা ৰেফাৰ কোড বিচাৰিব, তাত এই ৰেফাৰ কোডটো দি দিব। মোৰ এতিয়ালৈকে মানুহ হৈছে আপোনাৰ এইটো 76জন। মোৰ হৈ আছে মান্থলি ইনকাম 179.51। আৰু ইফালে দেখিছে মেইন বেলেঞ্চত 17 টকা 34 পইচা। পইচাটো কেনেকৈ ইয়াৰ পৰা পাব পাৰে, কি কৰিব, পইচাটো যে জমা হৈছে উলিয়াব কেনেকৈ, সেইখিনি বিষয়ে মই গোটেইখিনি আপোনালোকক এতিয়া দেখুৱাই দিম। প্ৰথমতে দেখুৱাওঁ আপোনালোকৰ প্ৰত্যেক দিনাখন ইনকমটো কেনেকৈ হয়। এতিয়া মোৰ সোঁফালে যিটো আছে 179 টকা 91 পইচা, সেই পইচাটোক 30ৰে হৰণ কৰিব লাগে। হৰণ কৰিলে যিটো হয়, প্ৰত্যেক দিনাখন ৰাতি 12টা বজাত এই পইচাটো এই বাওঁফালে 17 টকা 34 পইচাৰ লগত প্লাছ হৈ থাকে। প্ৰত্যেক দিনাখনেই সেইটো প্লাছ হৈ থাকিব। আপোনালোকে কৰিব লাগে খালি 6জনক দিব লাগে বস্তুটো। প্লে ষ্ট'ৰৰ পৰা তেনেকৈ ডাউনলোড কৰিব। ডাউনলোড কৰি ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত ৰেফাৰ কোড বিচাৰিব। ৰেফাৰ কোড এইটো 98XJBFEG এইটো দি দিলেই হ'ল। তাৰপিছত বাকীখিনি ফ'ল' কৰি যাব তেনেকৈ সেইদৰে। তাৰপিছত প্ৰত্যেকজন মানুহ আপোনালোকে সোমোৱাৰ পিছতেই একেবাৰে ওপৰত চাওক হেৰি থাকে, মোৰ নামটো হৈ আছে দেৱজ্যোতি শৰ্মা। আপুনি সেই তাৰ তলত এটা সেউজীয়া বুটাম দেখিছে, এইটো সেউজীয়া বুটামটো এবাৰ ক্লিক কৰি দিব। লগে লগে আপোনাৰ মানুহ যদি বাঢ়িছে ইয়াত ওলাই থাকিব। এতিয়া মোৰ ইয়াত যিমানটো ওলাই আছে তেনেকৈ আপোনালোকৰ সেইটো বাঢ়ি যাব। ঠিক আছে। পইচাটো কেনেকৈ ওলাব, এতিয়া তলত একেবাৰে তলত দেখিছে হোম বটন, মাই নেটৱৰ্ক, মাই বেলেঞ্চ। তেনেকৈ মই মাই নেটৱৰ্কটোৰ বিষয়ে অলপ দেখুৱাই দিছোঁ। নেটৱৰ্কত মই 1 নম্বৰ লেভেলত 25জন মানুহ দিছোঁ। 25জনৰ পৰা 4 টকাকৈ 100 পাইছোঁ। এই 25জন মানুহৰ ভিতৰতে তেওঁলোকৰ কোনোবাই 28জন দিছে, তেওঁলোকৰ পৰা 2 টকাকৈ পাইছোঁ। এই 28জনৰ ভিতৰতে আকৌ 18জন দিছে, তেওঁলোকৰ পৰা 17 টকা পাইছোঁ। আৰু 18জনৰ ভিতৰত 2জনে দিছে, তেওঁৰ পৰা 1 টকা পাইছোঁ। আৰু তাৰপিছৰ পৰা 2জন দিছে, সেই 2জনৰ পৰা 25 পইচাকৈ পাইছোঁ। মানে নেটৱৰ্কটো এনেকৈয়ে চলি গৈ থাকে। তেতিয়া পইচাটো কেনেকৈ উলিয়াব, এতিয়া মই মাই বেলেঞ্চত যাব ওলাইছোঁ। মাই বেলেঞ্চত গ'লোঁ। মাই বেলেঞ্চত এতিয়া বাওঁফালে যিটো পইচা জমা হৈ থাকে, সেইটো ওপৰত দেখিছে মোৰ 17 টকা 34 পইচা। এই পইচাটো মই উলিয়াব পাৰোঁ। আৰু মোৰ এইটো দেখিছে মই জইন হৈছিলোঁ 3 তাৰিখে। একেবাৰে তলত চাওক, 3 তাৰিখে মই প্ৰথম জইন কৰি 3 টকা 50 পইচা পাই ময়ো পাইছোঁ। তাৰপিছত 3 তাৰিখৰ দিনাখন ৰাতি মই মানুহ যিহেতু 4-5জনমান দিছিলোঁ, 1 টকা 14 পইচা পাইছোঁ। তাৰপিছত 2 টকা 85 পইচা পাইছোঁ পিছদিনাখন। তাৰ পিছদিনাখন 4 টকা ইমান পইচা, 6 টকা এটা মই উলিয়াইছোঁ। এইটো ছাকচেছ দেখাইছে, পে'টিএমত উলিয়াইছোঁ। তাৰপিছত এটা খেল আছে ইয়াতে, খেলটোৰ পৰা 1 টকা এটা পাইছোঁ। বাৰু খেলটো ইমান গুৰুত্বপূৰ্ণ নহয়, সেইটো ইমান নেখেলিলেও চলে। তাৰ ওপৰত এয়া দেখিছে 6 তাৰিখে পাইছোঁ 5 টকা 23 পইচা আৰু 7 তাৰিখে পাইছোঁ 5 টকা 32 পইচা। ঠিক আছে। এই পইচাখিনি এতিয়া উলিয়াই কেনেকৈ, এতিয়া ওপৰত একেবাৰে দেখিছে কেছ আউট। আপোনালোকে কেছ আউটত যাব, যেতিয়া মানে মানুহ আপোনালোকৰ সৰহ হ'ব। 3 টকা 50 পইচাটো উলিয়াব নোৱাৰি, 4 টকাৰ পৰা উলিয়াব পাৰি। 4 টকা হোৱাৰ পিছত আপোনালোকে উলিয়াব পাৰি। কেনেকৈ উলিয়াব, এইটো কেছ আউটত যাব।
কেছ আউটত গৈ ওপৰত আপোনাৰ কিমান টকা উলিয়াব। এতিয়া মোৰ 17 টকা যিহেতু আছে, মই 10 টকা উলিয়াব পাৰিম। 10 টকা বা 17 টকাও মই উলিয়াব পাৰিম। তাৰপিছত 10 টকা এটা দেখুৱাইছোঁ। তাৰপিছত এনেকৈ আপুনি এমাউণ্টটো মাৰিব। তাৰ তলত আপুনি এণ্টাৰ পাছপৰ্ট থাকিব। আপুনি যিটো এপছটো খোলোতে পাছপৰ্ট এটা বিচাৰে, সেই পাছপৰ্টটো হয় আপুনি 1 2 3 4 5 6 দিব পাৰে, 6টা ডিজিট দিবই লাগিব। গতিকে মোৰ আপোনাৰ হেৰিটো মাৰি পেলাই মই হেৰি কৰিছোঁ। এনেকৈ দিয়াৰ পিছত এইটো দেখুৱাই আপোনাৰ হয় আপুনি পে'টিএমত পইচাটো উলিয়াব পাৰে। ইয়াত পে'টিএমত ক্লিক কৰিব, ছাবমিট কৰি দিলে পে'টিএম নাম্বাৰটো দিলে সেই পইচাটো ট্ৰেন্সফাৰ হৈ যাব। নহ'লে বেংকত দিব পাৰে। বেংকত এইটো ছাবমিট কৰি দিলে আপোনাৰ এনেকৈ আহিব হোল্ডাৰ নেম, একাউণ্টছ নাম্বাৰ, কেছ আউট দি দিলে সেইটো পইচা 3 পৰা 7 দিনৰ ভিতৰত বেংকত ট্ৰেন্সফাৰ হৈ যায়। আৰু পে'টিএমত হ'লে লগে লগে হয়। তো বস্তুটো আপোনালোকে বুজি পাইছেই চাগে। আৰু যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে মোৰ পৰা কমেণ্ট কৰি সুধিব পাৰে। আৰু বস্তুটো আপোনাৰ এপছটো ইনষ্টল কৰাৰ পিছত প্ৰত্যেকবাৰতে এপছটো এনেকৈ এইটো আপুনি ধৰক ইয়েছ দিলে এইটো নাইকিয়া হৈ গ'ল। এডভাৰটাইজবিলাকৰ পৰাই পইচা পায় যিহেতু, গতিকে এডভাৰটাইজবিলাক আহি থাকে। আপোনালোকৰ মোবাইলটো লক কৰিলে এনেকৈ লক কৰাৰ পিছত যেতিয়া অ'পেন কৰিব, অ'পেন কৰাৰ পিছত আপুনি এই এপছটো মানে নিজে এটা শ্লাইড কৰিবলৈ আহে। এইটো আপোনাক মই দেখাই দিব বিচাৰিছোঁ। এইটো শ্লাইড অপশ্যন এটা আহেতো, শ্লাইড কৰি দিলে হৈ যায়। কিমানে কামবোৰ আপোনালোকৰ। ঠিক আছে, ভিডিঅ'টো বন্ধ কৰিছোঁ।